দেশৰ গতিকাল আজিকালি ভাল হৈ থকা নাই দেই দাদা কি কৈছে তই তাৰমানে হাতে দিনটো লাগি থাক মই বাতৰি কাকত পঢ়ি আছো বাতৰি কাকতত তাৰমানে আজিকালি পুৰণা কোনে ন যা চাহ একাপ দি ল'ম হ'ব দে দিনক দিনে তহঁতৰ পঢ়া খানি কথাই নাই কৈছে ইহঁতৰ অন্যবাৰ মোবাইল যা পঢ়ি লৈ যাচোন যা মোবাইলৰ বাহিৰে একো নাই ইহঁতৰ বন্ধি চাহ খাব দে দেদাই দিব লাগে ইহঁতক দে দাদা মোৰ অনেক ক্লাছৰ কাৰণে মোবাইল এটা লাগে মই এই মাহত পোৱা দৰমহাখিনি কাইলৈ বেংকলৈ গৈ উলিয়াই আনিম দৰমহাখিনিৰ পৰা তহঁতে দুইটাকে এটা মোবাইল কিনিম হ'ব কাই ভালদৰে পঢ়িবি তহঁতক মই ভালদৰে পঢ়াইছোঁ যা বাইৰক মাতিবিচোন দে ভণ্টি বজাৰ বস্তু আছে নাখাব নাই দাদা তই মোনাটো দেচোন মই কাপোৰখন খোলাই বজাৰলৈ যাম বস্তু আদিও কিনিব লাগিব ন দোকানৰ কাৰণে আমাৰ এতিয়া বেছি পইচাও নাই এই ৰহিম দাদে সেইপৰা পইচা কেইটামান ধাৰ লৈ আনি পেলাই ঘৰ খুলিব লাগিব কাইলৈ নহ'বা যাওঁ এদিন হ'ব দে ব'ল
হ'ব আমি যে ৰনিং যাব পইচা কেইটা কৈছিলোঁ ভৰাই দিব লাগিব পইচাটো সোনকালে দিব লাগিছিলে এতিয়া তোমাক ফোন এটা কৰি আছোঁ হেল্ল' ৰহিম দা আজি আপোনাৰ লগ পাব পাৰিছে হ'ব দিয়ক নহ'লে আবেলি গৈ আছোঁ হ'ব দিয়ক এতিয়া ৰাখক কি কৈছে ৰহিম দা তেওঁ কৈছে বোলে আমি আপুনি মোক গ'লে হ'ব ইয়াতে লগ পাব ভালে হ'ব ব'ল মই ইহঁতৰ কথা পাতি লওঁ তই ভাইটি ভণ্টি ভাইটিটা ভাইটি ভণ্টিকে খোৱা লৈ যা নহ'লে কথা এটা और ज़्यादा सब्सक्राइब के लिए cinewavebeats.com उसका लिंक भी मैंने नीचे কথা এটা হ'ল আপুনি আমাকে ধান পইচা কেইটা দিছিল দিব লাগিব कर सकते हो तो इस वीडियो কি में কৰা इतना ही তোমালোকৰ মই वीडियो जय তোমালোকক हिंद বিপদত পৰাৰ বাবে নিজৰ ভাই বুলিহে अरे 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 क्या कर रहे हो वीडियो पसंद आई तो वीडियो को लाइक कर दो एक प्यारा सा कमेंट छोड़ दो अरे चैनल को भी सब्सक्राइब कर दो यार তোমালোকেতো মোক সহায় কৰিবা আমি যদি গাঁৱৰ মানুহৰ পৰা যদি মিলা প্ৰীতিকে নাথাকোঁ তেনেহ'লে কেনেকৈ হ'ব সেইকাৰণেতো আমাৰ সমাজত অনেক ধৰণৰ কাজিয়া শান্তি পৰিৱেশৰ সৃষ্টি নহয় কাৰোবাৰ কাজিয়া হয় এঘৰৰ কাজিয়া দুঘৰৰ কাজিয়া কাৰণ তুমি মোক আজি পইচা দিছা মই তোমাক কাইলৈ পইচা কেইটা ঘূৰাই দিলোঁ তুমি যদি নোলোৱা হয় তুমি যদি কেতিয়াবা বিপদত পোৱা মই তোমাক সেইকেইটা দি দিব পাৰিম হয় নহয় যোৱাই এনেকুৱা কৰিলোঁ আৰু এনে দোকান এতিয়া কেনেকৈ খুলিছে ভালে খুলিছে এতিয়া তোমালোকক পইচা কেইটা দিম বুলি ভাবিছা এতিয়া দোকানৰ মাল বস্তু আৰু লাগে নেকি কেইটামান আনিবলগীয়া আছে বাৰু চাই ল'ম এতিয়া কথা এটা হ'ল তোমালোকক মই পইচাবোৰ দিলোঁ এতিয়া মই তোমালোক বিপদত পোৱা